সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ মই দিল্লীৰ সৰোজনী মাৰ্কেটলৈ। সেইবুলি যাবলৈ ওলালোঁ আৰু আহি এতিয়া মেট্ৰ' ষ্টেচন পালোঁ, মানে লগৰ কেইজনীক লগ পালোঁ। সিহঁতে বিহুৰ বজাৰ কৰিবলৈ সৰোজনী মাৰ্কেটলৈ যাব ওলাইছে। যিহেতু আমি অসমতো বহাগ বিহু পালেহি, সেইবাবে ভাবিলোঁ সৰোজনী মাৰ্কেটৰ পৰা ঘৰলৈ গৈ কাপোৰ কানি ল'ম বুলি ভাবিলোঁ। আজি যে কিমান ভাল লাগিছে লগৰ কেইজনীক লগ পাই। এতিয়াই পানী খোৱা আৰম্ভ দিলে আৰু মাৰ্কেটলৈ যাব আছে। নাজানো কিমান ভিৰৰ মাজত কিন্তু ভিডিঅ' বনাবলৈ ভয় লাগে, নাজানো কি হয়। তথাপিও অলপ দেখুৱাম বাৰু যিমান পাৰোঁ। আহি পালে আৰু মেট্ৰ'ৰ পৰা নোমাৰ পিছতে চাওকচোন কিমান ভিৰ সৰোজনী মাৰ্কেটত যোৱা মানুহ। আৰু বাহিৰৰ দৃশ্যটো চাওকচোন এবাৰ, কেনেকুৱা বাৰু ভিৰ। ইমান ভিৰৰ মাজত কেনেকৈ বজাৰ কৰিম বাৰু ভাবিয়ে পোৱা নাই। ইমান ৰ'দ, ইমান গৰম, ইমান ভিৰ। মাৰ্কেটৰ বাহিৰতে ইমান ভিৰ হ'লে আৰু ভিতৰত জানো কিমান ভিৰ হ'ব ক'ব নোৱাৰোঁ দেই। এই দৃশ্যটো কিন্তু সৰোজনী মাৰ্কেটৰ বাহিৰৰ দৃশ্য হয়। গেটৰ বাহিৰত থকা এই দোকানবোৰৰ এতিয়া আমি গৈ আছোঁ। দিল্লীত যে এতিয়াৰ পৰা ইমান গৰম আৰু পিছলৈ কেনেকৈ থাকিম বাৰু। আহি আমি এতিয়া গেট পালোঁ। সেইখন গেট পালোঁ, মানে এতিয়া বস্তু কিনাহে কথা। চাওঁচোন বাৰু ভিতৰত গৈ ভাল বস্তু আছেনে নাই, কেনেকুৱা বস্তু আছে কেনেকুৱা নাই। এতিয়া গেটৰ ভিতৰত সোমাই চাওঁচোন কিমান ধুনীয়া ধুনীয়া কাপোৰ ওলাইছে। কি ল'ম কি নল'ম। এইফালে বা দুজনীয়ে কাপোৰ চোৱাত ব্যস্ত। চাওঁ কি ল'ম কি নল'ম, কিমান ধুনীয়া ধুনীয়া কাপোৰ ওলাইছে সঁচাকৈ দেই। আৰু এইফালে কাপোৰ চাই আছে আৰু এইফালে চাওক কেনেকুৱা ভিৰ, কেনেকুৱা মানুহ, ইমান গৰম ইমান ৰ'দ। তাৰপিছতো কোনোৱে হাৰ মনা নাই দেই, চবে কাপোৰ চোৱাত ব্যস্ত, বস্তু চোৱাত ব্যস্ত। আৰু এইফালে চাওক, এইফালে এই চাই আছে আৰু এইফালে চোৱা। ৰ'ব, এটা ধুনীয়া বস্তু দেখা দিছোঁ মই, ধুনীয়া বস্তু দেখিছোঁ। এইফালে চাওক, এইফালে কি ইমান ধুনীয়া ধুনীয়া কুৰ্তা, ইমান ধুনীয়া ধুনীয়া বেগ। আৰু এইফালে চাওকচোন টুপি, কি ধুনীয়া টুপি এইবোৰ দেই, সঁচাকৈ বহুত ল'বলৈ মন গৈছে। আৰু এই বাজনী চকুটো মেলিব পৰা নাই ৰ'দৰ কাৰণে। এইফালে আৰু এইফালে চোৱা, এইফালে 200 টকীয়া কাপোৰ আৰু পেণ্ট। আৰু এইফালে বাজনী বেগখন চোৱাচোন, আগৰ ফালে লৈছে। আৰু আগৰ ফালে লোৱাৰ কাৰণটো হ'ল ইয়াত বহুত চুৰি হয় দেই। কোনোবা আহিলে সাৱধানে ল'বা। আৰু এইফালে চোৱা 150 টকীয়া চেণ্ডেল। 150 টকীয়া চেণ্ডেল মানে এযোৰ ল'বই লাগিব আৰু 150 টকাত পালে আৰু এইবোৰ 150 টকা চোলা, 150 টকা চেণ্ডেল। এতিয়া লওঁ এইযোৰ কিন্তু লোৱা নাই দেই, এইযোৰ এনেই চাইছে। এই ইয়াৰ পৰা মই এযোৰ লৈ ল'লোঁ। তাৰপিছত এইফালে কেৱল 100-200 টকাৰে বস্তু। এইটো বাৰু কেনেকুৱা লাগিছে, এইটো বাজনীয়ে ল'লে আৰু এইটো 100 টকীয়া হয় দেই। আৰু এইখন মাৰ্কেটত কম দামতে বহুত ভাল ভাল বস্তু পোৱা যায়। ইয়াত বহুত কম দামতে বহুত ধুনীয়া ধুনীয়া বস্তু পোৱা যায়। কেতিয়াবা দিল্লীত আহিলে এইখন মাৰ্কেটত নিশ্চয় আহিম আৰু ইয়াৰ কাপোৰ লৈ যাম। ইয়াত 50 টকাৰ পৰা আৰম্ভ কৰি 2000, 3000, 5000লৈকে ইয়াত কাপোৰ পোৱা যায়। যিকোনো ধৰণৰ সকলো ধৰণৰ বস্তু পোৱা যায়। আৰু এইফালে চোৱা, আৰু এতিয়া লাগিছিলে মোক এটা ঘড়ীৰ দোকান বিচাৰি বিচাৰি এতিয়া পাই গ'লোঁ। ৰ'ব, কোনটো ভাল লাগিছে কোৱাচোন। ইয়াৰে এটা মই চিলেক্ট কৰিলোঁ, এইটো লৈ ল'লোঁ এটা। এতিয়া বজাৰ কৰা হ'ল আৰু কি ক'ম, এইখন বেগত ভৰাই বজাৰ কৰিলোঁ দেই। আজিলৈ এইখিনিয়ে, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই।